নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ আৰু নতুন এটা ভিডিঅ' বনাবলৈ। বৰষুণ দিছে, তথাপিও মই আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা বনাই দিম বুলি। আজি মই আহিছোঁ মাইজানৰ বাংলা লাইনৰ পিছফালৰ ব্ৰহ্মপুত্ৰ নদীখন দেখাবলৈ। কেনেকৈ পানী বাঢ়িছে আৰু কিমান পানীৰ সোঁত বৈ গৈ আছে আপোনালোকক দেখাম। পিছে মোৰ পিছফালে বাংলা লাইনৰ পিছফালৰ এই মাইজানৰ মই ব্ৰহ্মপুত্ৰ নদীফালে আছোঁ। আপোনালোকে দেখিছে পানী কিমান বাঢ়িছে আৰু পানী চাই ভয়ো লাগিছে। পিছফালে মানে বেছি ছাইডত যাবলৈও নোৱাৰিছোঁ। এয়া চাওক এনেকৈ পানী মানে ভূমিস্খলনৰ নিচিনাও সৃষ্টি হৈছে। মই বেক কেমেৰা কৰি আপোনালোকক দেখাম। ভূমিস্খলনৰ সৃষ্টি হৈছে, চাওক বৰষুণ পানী বেছি হোৱাৰ কাৰণে কেনেকৈ মাটি খহি পৰিছে। ভয় আছে ছাইডত গ'লে আৰু কেনেকৈ সোঁত বৈছে, পানীত থকা গছবিলাক কেনেকৈ ওপৰেদি বৈ গৈ আছে আৰু দেখিবলৈ মানে বহুত ভয়ানক নিচিনা। কোনোবাই যদি পৰে মানে বহুত দূৰলৈকে মানে বিচাৰি নাপাব, তেনেকুৱা অৱস্থা হৈ গৈছে। বহুত পানী হৈ গৈছে, কেনেকৈ ঢৌ ফুটিছে, তলৰ পৰা পানী ওলাইছে। চাওক মই যিমান পাৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ মই আপোনালোকক ক'লোঁ, মই ফুৰিবলৈ আহিছোঁ, ব্ৰহ্মপুত্ৰ নদী আপোনালোকক দেখাবলৈ আহিছোঁ। আৰু মোৰ লগত আহিছে ভাইটি এজন। ভাইটিক আপোনালোকক মই লগ কৰাবলৈ বিচাৰিছোঁ। এয়া ভাইটি। হাই, মোৰ নাম হয় আজয় karmakar। আৰু যেনেদৰে ক'লোঁ, মই ভাইটিক লগ পালোঁ আৰু ভাইটিয়ে মোক ফুৰাবলৈ আনিছে। আৰু এয়া চাওক, এই চিমেণ্টৰ পোষ্ট দিয়া আছে। ইয়াতে ট্ৰাইংগেলৰ নিচিনা বহুত কেইটা দিয়া আছে, হিচাপ কৰিব নোৱাৰি। এনেকৈ তলৰ পৰা দিয়া আছে বুলি কৈছে, বহুত দূৰৰ পৰা। এয়া মই আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক কিহৰ কাৰণে দিছে, মই ভাইটিয়ে যেনেদৰে কৈছে তেনেদৰে আপোনালোকৰ আগত মই কৈ দিছোঁ। এয়া দিছে যেতিয়া পানী মানে বেছি হৈ যায় আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে, মাটিবিলাক খহি গৈছে। সেই মাটিবিলাক খহি নাযাবৰ কাৰণে য'তে ত'তে এনেদৰে ব্যৱস্থা কৰা হৈছে। আৰু বহুত য'তে ত'তে আছে, বেছি ঘনকৈ দিয়াও নাই, দূৰতো আছে। আপোনালোকে আগতো এনেকৈ দেখিবলৈ পাব। এনেকৈ চিমেণ্টৰ ক'ৰবাত দিয়া আছে, ক'ৰবাত নাই দিয়া, তেনেকুৱা। সেইটো দেখিছে দূৰত এটা আছে।
এইফালে আহিছোঁ মাইজানৰ বিল দেখাবলৈ। ইয়াত হেনো বহুত মাছ ধৰে মানুহবিলাকে মাছৰ দিনত। এতিয়াতো পানী বহুত হৈ গৈছে, মাছ মাৰিবলৈ মানুহ ইয়াত নাই। তথাপিও এনেই বিলটো দেখাবলৈ আহিছোঁ মই বেক কেমেৰাত আপোনালোকক দেখাম বুলি। কিমান ডাঙৰ বিল হয়, ইয়াত হেনো বহুত ডাঙৰ ডাঙৰ মাছ থাকে। ভাইটিয়ে গৈছে কিমান ডাঙৰ বিল হয় চাওক আপোনালোকে আহিলে দেখিবলৈ পাব। বাওঁফালে সোঁফালে দুইফালে আপোনালোকে দেখিবলৈ পাব বিল। আৰু সেইটো হৈছে কি হয় এইটো ভাইটি? এইটো পুখুৰী নহয় নহয়, এইটো ফিচাৰী। সেই যে অকণমান বাউণ্ডেৰী নিচিনা মৰা আছে দেখিছে নহয়, সেইটো হৈছে ফিচাৰী। সেইটো প্ৰাইভেটৰ নিচিনা চাগে হয় নাই? সেইটো ফিচাৰী হয়, এইটো কাৰোবাৰ মানুহৰ হয়। চ' সেইফালৰ পৰা আহিলোঁ আৰু বহুত দীঘল বিল হয়। সেই তাৰ পৰা ভিডিঅ'টো বনালোঁ, তাৰ পৰা ষ্টাৰ্ট কৰি খোজকাঢ়ি আহিলোঁ আৰু ইয়াৰলৈকে। চ' বহুত দীঘল হয়, ইমান দীঘলৈকে নাযাওঁ। মাছো মৰা নাই। যদি মানুহবিলাকে যদি মাছ ধৰিলে হয় তেতিয়া আপোনালোকক দেখালোঁ হয় কেনেকৈ মাছ পায় বা কেনেকৈ ধৰে। এতিয়া বৰষুণ দি আছে, মানুহ অহা নাই। এতিয়া বৰষুণ আহি গ'ল। ভাইটিয়ে ছাতিও ল'লে, ময়ো লৈছোঁ। তাকে আৰু ইমানখিনি দেখাইছোঁ।